এয়া ভণ্টিৰ হাজবেণ্ড আগৰ ভিডিঅ'টো দেখুৱাবলৈ নহ'ল সেইবাবে আকৌ ইয়াতে দেখুৱাই দিছোঁ আৰু বাকী এইখিনিলৈকে চাইছিলে গোটেই বহি আছিলোঁ গোটেইবোৰে আমি আৰু খানানো কি বনিছে তাকো দেখুৱাই আছোঁ ৰ'ব এইফালে বনাই আছে আৰু আপোনালোকক দেখুৱাম বনাই লওক এয়া ৰাতি খানাত আছিলে লোকেল মুৰ্গী এইফালে ভেজ পোলাও চব্জি চাটনি চালাড বনাইছিলে তেনেকুৱাকৈ আৰু দালি বনাইছিলে ৰাতি খানাটো ইমানেই আছিলে আৰু নেক্সট কাইলৈ লগ পাম আপোনালোকক গুড মৰ্ণিং নমস্কাৰ আৰু এতিয়া আমি ডিগবৈৰ পৰা ঘৰলৈ বুলি গৈ আছোঁ ওলাইছোঁ আৰু দুলীয়াজানত গৈ সোমাব লাগিব পেহী আছে তাতে সেৱা কৰিব লগা আছে আৰু ইয়াতে আমি দুনিশা থাকিলোঁ আৰু তাৰপিছত কালি ভিডিঅ'টো দেখিলে টাউনলৈ ডিগবৈ পাৰ্কত সোমাম বুলি গৈছিলোঁ আৰু সোমাবলৈ নাপালোঁ আৰু এতিয়া আমি ৰাতিপুৱা ওলাই দিছোঁ ঘৰলৈ বুলি এতিয়া প্ৰায় 9টামান বাজিব হ'ল আৰু এতিয়া গৈ পিনে বাহিৰে তাতে সোমাম দুলীয়াজানত তাৰপিছতহে ঘৰত পামগৈ ৰাতি সন্ধিয়া হ'বগৈ আৰু ঘৰ পাওঁতে আমি গৈ লওঁ তো দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো পেহীহঁতৰ ঘৰত খানা পিনা খাই ওলালোঁ তাত ভিডিঅ' কৰা নহ'ল আৰু পিছত কেতিয়াবা আহিলে আকৌ আপোনালোকক দেখুৱাম তো এতিয়া আমি এতিয়া একেবাৰে সৰুজনী পেহী ঘৰত সোমাইছিলোঁ তাৰপিছত তাৰ মাজুজনী পেহী ঘৰত এতিয়া সোমাবলৈ গৈ আছোঁ একে ওচৰা-ওচৰি আৰু নেপকো কলনীৰ ভিতৰত মানে থাকে আৰু বাকী মাজুজনী অকণমান গাঁৱৰ ন বেলেগ পাঁচআলিৰ ভিতৰত আৰু তালৈ গৈ আছোঁ কি গাঁওখনৰ নাম ৰঙিলি টিং তালৈ গৈ আছোঁ আৰু তালৈ এজনী পেহী ঘৰৰ পৰা ওলাই এতিয়া ছেকেণ্ডজনী ঘৰত সোমাইছোঁ আৰু ড্ৰেছ পাতি চেঞ্জ কৰি আছোঁ এতিয়া পিছবেলা সময়কণ এয়া পেহীহঁতৰ ঘৰত ছেকেণ্ড যোনখন সোমাইছোঁ সেই পেহীহঁতৰ ঘৰতে কৰিছোঁ এই ভিডিঅ'টো মাছখিনি চাওকচোন কিমান ধুনীয়া লাগিছে আৰু সেই আপোনালোককো অকণমান দেখুৱাব ল'লোঁ ইমান ধুনীয়া ধুনীয়া মাছ দেখি আৰু বাকী এইফালে আৰু এটা ৰাখিছে এইখিনি কলা মাছ আৰু দানা দিছে খাবলৈ বৰ ধুনীয়াকৈ খাই আছে দেখিছেনে আপোনালোকে তাৰপিছত তলত পৰিলে আকৌ তলত খাই দিয়ে এইবোৰ এতিয়া তলত পৰিলে না তলত খাই দিয়ে আছোঁ এতিয়া পেহীহঁতৰ ঘৰতে প্ৰায় সময় হৈছে 8টামান বাজিব হৈছে আৰু ৰাতি সাঁজটো খাই মেলি যাম বনাই আছে অকণমান এনেই শুই লৈছোঁ তাৰপিছত ওলাই মেলি যাব লাগিব ঘৰ পাওঁতে অকণমান দেৰি হ'ব আৰু উপায় নাই একেবাৰতে গোটেইকেইঘৰ আহি লৈছোঁ যে হেল্ল' গাইজ আজি এতিয়া মামাৰ ঘৰত আছোঁহি কালি ডিগবৈৰ দুলীয়াজান ঘূৰি মেলি আহোঁতে অকণমান দেৰি হ'ল আৰু এতিয়া সন্ধিয়া মানে আজি ৰিজাল্ট দিছে মেট্ৰিকৰ তো মামা ল'ৰাটোক দিছিলে হাজবেণ্ডৰ আৰু তালৈ আহিছোঁ খানা চানা খাই যাব লাগিব আৰু ৰাতি আছোঁ এতিয়া মোৰ সেই হাতত দুখ পাই আছোঁ যে একো কৰি দিব পৰা নাই হেল্প গোটেইবোৰ লাগি আছে তাকে আপোনালোকক অকণমান দেখুৱাম চাব এয়া চাটনি বনাবৰ কাৰণে মিক্সিত দিব আৰু ইয়াত আম দিছে আমৰ চাটনি এইফালে বিলাহী কাটিছে থৈছে আৰু ধুনীয়াকৈ ধুই মেলি আৰু এইফালে আলু আৰু কোমোৰা কাটি থৈছে মাংসত দিবৰ কাৰণে তাৰপাছত এইফালে বনাই আছে মাছ ফ্ৰাই দেখিছেনে মাছ ফ্ৰাই আৰু আজি খানা একেবাৰে বাজিবলৈ হ'ল আৰু গোটেইবোৰ এতিয়া খানা বহি আছোঁ ভাত পানী বনাই মেলি গোটেইবোৰ ৰৈছে ঠিক আছে আপোনালোকক অলপ দেখুৱাম এইফালে মা আৰু মামী কাৰোবাৰ লগত কথা পাতি আছে ভিডিঅ' কলত খবৰ লৈছে আৰু হাই কোৱা এইফালে চাওক মামী এইফালে চাওক এইফালে মা এইফালে আজি মামা ল'ৰাটোৰ ৰিজাল্ট দিছিলে যে তাক দেখুৱাম অলপ পিছত
আৰু এতিয়া আমি এনেই বহি আছোঁ এইফালে ক'ত মামা ঘৰ চাওক এইফালে খানা খাবলৈ ৰেডি হৈ গৈছে আৰু ৰিজাল্টৰ কথা আপোনালোকে ভাবিছে চাগে কেনেকুৱা হ'ল আৰু ল'ৰাটো মামা ল'ৰাটো ষ্টাৰ পাইছে মই দেখুৱাবলৈ নহ'ল কেতিয়াবা আকৌ ভিডিঅ' কৰিলে দেখুৱাম